এয়া মই এতিয়া বনাইছোঁ পায়স। উতলিবলৈ হৈছে চাউলখিনি, এতিয়া চাউলেই হৈ আছে আৰু টাইম লাগিব। এতিয়া বৰ্তমান মই এতিয়া পানী আৰু গাখীৰ দি পিনে মই লৰাই আছোঁ। তাৰপিছত অলপ বেছি এতিয়া সিজু হ'ব, মানে উতলিবলৈ হ'ব, তেতিয়া মই তাত চেনিখিনি দি দিম। পায়স সিজাইছোঁ মানে আজি আমাৰ বাগানত নতুনকৈ পাত ছিঙাৰ আগতে এই পায়সৰ শৰাই এখন আগবঢ়োৱা হয়, গতিকে সেয়ে পায়স মই সিজাইছোঁ। এয়া চাওক, প্ৰায় পায়স সিজিছেই আৰু অকণমান মই যদি লৰাই দিওঁ তেতিয়া সোনকালে শুকাব। আৰু ঢাকনখনো মই খুলি দিছোঁ, চেনিও দিয়া হৈ গ'ল। এয়া পায়স হৈছেগৈ প্ৰায়। এয়া মই শৰাইখন আগবঢ়াই সেৱা জনালোঁ। এইখনেই হ'ল আমাৰ বাগান, আৰু পাত মানে ওলাইছে, কিন্তু খুব সৰু হৈ আছে পোখা, আৰু টাইম লাগিব দুদিনমান, আৰু দুদিনমানৰ পাছতহে মানে পাত ছিঙাব পাৰিম। এয়া মই এতিয়া শৰাইখন ভাঙিছোঁ আৰু সকলোলৈ পায়সৰ ভাগ কৰিছোঁ। আজি তোমালোকৰ বাগানত কি কৰিছা? আমি এতিয়া পাৰ্টি খাইছোঁ। বাগানত আজি পূজা দিছা নেকি? পূজা দিছো আৰু লগতে পাৰ্টিও খাইছো। বাগানৰ পাৰ্টি, বাগানৰ পাৰ্টিত খাই কেনে কিমান ভাল লাগে। আপোনালোকে এবাৰ খাই চাবচোন, কিমান ভাল লাগে, কিমান ধুনীয়া ধুনীয়া শীতল শীতল বতাহ মাৰি থাকে। ইয়াত পাত ওলাবলৈ বেছিকে আমি ইয়াত পূজা কৰিছো, আৰু ইয়াত সকলো আমি আহি কেনে ইয়াত আমি খাম। এতিয়া এয়া আমাৰ আইতাহঁতিও আহিছে সেৱা কৰিবলৈ, আৰু আমাৰ দাই আহিছে, মোৰ আইতা আহিছে, আৰু আমাৰ ঘৰৰ ওচৰতে থাকে আইতাজনী, সেই আইতাজনীও আহিছে, আৰু মোৰ ভণ্টি আহিছে, আৰু এইখন আমাৰ বাগান। কেনেকুৱা লাগিছে ধনু? খাই চাই ভাল লাগিছে নাই? হাই তো আমাৰ কাম হৈ গ'ল, এতিয়া আমি ঘৰলৈ যাওঁ বোলো। তো গাইজ, আজি মোৰ ৰিজাল্ট দিলে, আৰু এতিয়া মই ক্লাছ 2 পাইছোঁ, আৰু মোৰ ৰিজাল্ট মানে ভাল হৈছে, আৰু অলপমান ভাল হোৱা নাই। মই মানে 95 ৰিজাল্ট পাৰ্চেণ্টেজ পাইছোঁ, আৰু ৰেংক পাইছোঁ 10। চাই লওক, এইখন হ'ল মোৰ মাৰ্কশ্বিট। তো হিন্দীটো অলপমান মোৰ দিগদাৰ হৈছে লিখিবলৈ, সেইকাৰণে মই লিখিছোঁ অলপ। হেণ্ডৰাইটিং 2খন দিছে, মানে মই এতিয়া এখন লিখি লওঁ। এতিয়ালৈকে মোৰ একো ক্লাছ 2 কিতাপেই দিয়া নাই, মানে সেইকাৰণে মই 1ৰ মই কিতাপবোৰ এতিয়া মই শিকি লৈছোঁ। যেতিয়া পাম, তেতিয়া পাই যাম। মই এতিয়া আগৰ ক্লাছ 1ৰ মই হিন্দীখন প্ৰেক্টিচ কৰি আছোঁ। ভালকৈ লিখা, ধুনীয়াকৈ লিখা দেই। এইবিলাক মানে আগতে সেই ক্লাছ 1ত যেতিয়া থাকি গৈছিলে যে, দুখনমান মানে এইবিলাক কৰোৱা নহ'ল, ঘৰতো কৰোৱা নহ'ল, থাকি গ'ল। সেইকাৰণে মানে ইয়াতে মানে অকণমান মানে এতিয়া প্ৰেক্টিচ কৰি থাক বোলো। হিন্দীখিনি অলপ দিগদাৰ হৈ যায়, হিন্দী আৰু আছামিজটো অলপ দিগদাৰ হয় সিহঁতৰ। সেইকাৰণে মানে হিন্দীখিনি অলপ মোৰো এনেই আছে যেতিয়া বোলো, পেপাৰ হেৰিখন বোলো, কিতাপো এতিয়ালৈকে বৰ্তমান দিয়া নাই, সেইকাৰণে এইখিনি মানে প্ৰেক্টিচ কৰি থাকিবলৈ কৈছোঁ। লিখি থাক বোলো, আখৰখিনি অলপ ভাল হ'ব। এনেকুৱা 2খন থাকি গ'ল, সেই 2খন ভালকৈ কৰোৱাই হোৱা নাই, আধা কৰোৱা হ'ল, আধা কৰোৱা নহ'ল। সেইকাৰণে মানে এই 2খনকে প্ৰেক্টিচ কৰাই ভাল বোলো, লিখিবলৈ কৈছে। এনেই উৎপাত কৰি থাকে মিছাকৈ, মোবাইল চাই থাকিব, খেলি থাকিব। তাতকৈ যদি এইখিনি সময় যদি লিখিব লাগে, লিখা ভালকৈ লিখা, গোটেইখিনি লিখা দেই। এইখিনিও লিখা, এইফালে চব যিমান আছে চব লাহে লাহে লিখি থাকিবা। এইবিলাক চোৱা, এইবিলাক লিখিবা, 3টা আখৰৰ। 3টা আখৰটো লিখি লওঁ, লিখি লোৱা, লিখা যোনখিনি লিখা খালি চব মানে কমপ্লিট কৰিব লাগিব সোনকালে দেই। তোমাৰ নতুন কিতাপ দিয়াৰ আগে আগে এইখিনি কমপ্লিট কৰা।
দে বেটা তো আজিলৈ ইমানে গুড নাইট আৰু এটা কথা কম আপোনালোকৰ যদি ভাল লাগে মোৰ চেনেলটো চাই প্লিজ এটা লাইক কৰি দিব আৰু এটা ছাবস্ক্ৰাইব কৰি দিব থেংক ইউ আৰু বাই বাই গুড নাইট আজিলৈ ইমানে বাই বাই